কলা কচুৰ পিটিকাৰ জুতি কোনোবা অসমীয়াই জানো পাহৰিব পাৰে? কেতিয়াও নোৱাৰে, নহয়নে? পাতত দিয়া কলা কচুৰ মজাই বেলেগ, সোৱাদেই সুকীয়া। আজি এইটো ৰেচিপি লৈয়ে মই আহিছোঁ আপোনালোকৰ ওচৰলৈ। আহকচোন চাওঁ। নমস্কাৰ বন্ধুবৰ্গ, মই ননিমা ডেকা আপোনালোকক আমাৰ চেনেলটোলৈকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। অসমীয়া মানুহবোৰে কলা কচুৰ থোৰৰ পিটিকা খোৱাটো মজাই বেলেগ, নহয় জানো? সেয়েহে মই আপোনালোকলৈ লৈ আহিছোঁ এটি বহুত সহজ ধৰণে হোৱা এটি পিটিকা। আমাৰ নিচিনা ভাড়াঘৰৰ মানুহবোৰে এনেকৈ খৰি বিচাৰি জুই ধৰি কলপাত দি পেলাই কলা কচু এনেকৈ পাতত দি পেলাই খোৱাটো বহুত মুস্কিল হৈ পৰে, বিচাৰি পাবলৈ বহুত টান হৈ পৰে। গতিকে মোৰ এই ভিডিঅ'টো সেইসকললৈকে যিসকলে খৰি জুই ব্যৱহাৰ কৰিবৰ কোনো সুবিধা নাই, কলপাত বিচৰাৰ কোনো সুবিধা নাই। গতিকে আহকচোন আমিও সেই তাহানিৰ কলপাতত দি এনেকৈ পাতত দিয়া কচুৰ জুতিটো আমি এনেকৈ সুকীয়াকৈ লৈ চাওঁ। যদি ভিডিঅ'টো আপোনালোকে ভাল পায় তেতিয়াহ'লে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, যাতে আপোনালোকৰ আন বন্ধুসকলেও এই ভিডিঅ'টো চাই পেলাই তেওঁলোকে ভাল কামত লগাব পাৰে। ধন্যবাদ। এয়া মই লৈছোঁ 6-7টামান জলকীয়া আৰু এয়া নহৰু। এয়া কলা কচুখিনি ধুই পেলাই মই পানীতে এনেকৈ থৈ দিছোঁ পানীত। ইয়াৰ পৰাই উঠাই পেলাই মই দি দিম তাত কেটলি এটাত। এয়া কলা কচুত দিবলৈ মই মচন্দৰী পাত কেইখনমান আনি পেলাই এনেকৈ ধুই চফাকৈ এনেকৈ ধুই ৰাখি থৈছোঁ, কাৰণ মচন্দৰী পাতটো খুবেই ধুনীয়া এটা গোন্ধ আহে, নহয় জানো? আৰু এয়া পেটৰ কাৰণেও ভাল। এতিয়া মই এটা কেটলি লৈছোঁ, তাত তলিখনত যাতে কচুখিনি লাগি নাযায় তাৰ বাবে এয়া মই দেখিছে আপুনি একদম কম পানী দিছোঁ, চাগে 2-3 চামুচমান পানী হ'ব। এতিয়া এই কেটলিটোত মই ধুই থোৱা কচুখিনি পানীৰ পৰা এনেকৈ উঠাই আনি এনেকৈ হেঁচুকি এনেকৈ গোটেই কচুখিনি তাত দি ল'ম। আৰু ইয়াৰ ওপৰত মচন্দৰী পাতখিনিও কচুখিনি যেনেদৰে হেঁচুকি এনেকৈ দিছোঁ তেনেদৰে হেঁচুকি দি ল'ম। এতিয়া ইয়াৰ ওপৰত এয়া জলকীয়া আৰু নহৰু ইয়াত দিম। জলকীয়া মই বেছিকৈ খাওঁ বাবে মই জলকীয়া বেছিকৈ ইয়াত ব্যৱহাৰ কৰিছোঁ। আপুনি কমকৈ ব্যৱহাৰ কৰিব পাৰে, আৰু নহৰু আপুনি কম পৰিমাণে ব্যৱহাৰ কৰিব পাৰে। কিন্তু মই ইয়াৰ গোন্ধ আৰু সোৱাদটো খুব ভাল পাওঁ বাবে নহৰু আৰু জলকীয়াৰ পৰিমাণটো অকণ বেছিকৈ দিছোঁ। আপোনালোকে সোৱাদ অনুযায়ী এইটো ব্যৱহাৰ কৰিব পাৰিব। এতিয়া মই ইয়াত দিছোঁ সোৱাদ অনুযায়ী নিমখ। সকলোৰে কম বেছি পৰিমাণ থাকে, সেইকাৰণে নিমখৰ পৰিমাণটো ঠিক ক'ব নোৱাৰি। গতিকে আপোনালোকে নিজৰ সোৱাদ অনুসৰি কচুৰ পাতৰ অনুসৰি এনেদৰে নিমখখিনি দি ল'ব ওপৰত। দি পেলাই ওপৰত ঢাকনখন এনেকৈ মাৰি কম জুইত গেছত কেটলিটো বহাই দিব। এয়া মই 3 মিনিট পিছত চাইছোঁ কচুৰ পৰা পানী ওলাইছে, আৰু কচুৰ পৰা পানী ওলোৱাৰ বাবে ভালদৰে ধৰিব পৰা নাই আপোনালোকে চাগে। কচুৰ পৰা পানী ওলাইছে আৰু মই এইখিনি অকণমান লৰাই দিম আৰু লুটিয়াই দিম। তলৰখিনি ওপৰত কৰিম আৰু ওপৰৰ কচুখিনি তলত এনেদৰে দি দিম, যাতে গোটেই কচুখিনি আৰু মচন্দৰী পাতখিনি সিজি যায়। লগতে জলকীয়া আৰু নহৰুখিনি যাতে সিজি যায় সেইকাৰণে মই এনেদৰে লুটিয়াই দিম। আপোনালোকে সাৱধানে লুটিয়াই দিব। এয়া ইমান পানী ওলাইছে। যেতিয়া পানীখিনি শুকাব মই 2-3বাৰমান এনেদৰে চাই পেলাই লুটিয়াই দিম। আৰু যেতিয়া পানীখিনি শুকাব, একেবাৰে শুকাই যাব, তেতিয়া মই কচুখিনি উলিয়াই পেলাই কাটি লৈ ল'ম। এতিয়া মোৰ কচুখিনি শুকাই গৈছে। মই এতিয়া কাঁহী এখনত এনেদৰে মেলি লৈছোঁ। খুব গৰম হৈ আছে, সেইকাৰণে মই ঠাণ্ডা হ'বলৈ এনেদৰে মেলি দিছোঁ।
যেতিয়া ঠাণ্ডা হ'ব তেতিয়া মই জলকীয়া আৰু নহৰুখিনি হাতেৰে পিটিকি কচুখিনিৰ লগত মিহলি কৰিম। নিমখ আগতে দিছোঁৱেই, আপোনালোকে স্কিপ নকৰি গোটেই ভিডিঅ'টো চাব, তেতিয়া আপোনালোকে সেই কথাটো গম পাব। নিমখ দিলে কচুৰ পৰা পানী বেছিকৈ ওলায়, ফলত ধুনীয়াকৈ সিজি যায় আৰু জলকীয়াৰ জ্বলা, নহৰুৰ পুৰা গোন্ধ আৰু মচুন্দৰীৰ এই গোন্ধটোৱে অধিক সোৱাদময় কৰি তোলে। আপোনালোকে যদি ঘৰৰ মানুহক নকয় যে এয়া পাতত দিয়া কচু নহয় বুলি পেলাই, তেতিয়াহ'লে হয়তো তেওঁলোকে ভাবি থাকিব যে এয়া পাতত দিয়া কচুৱে হয়, হয়তো কোনেও বিশ্বাস নকৰিব। আমি এনেদৰে খৰিৰ ব্যৱহাৰ নকৰাকৈ, কলপাতৰ ব্যৱহাৰ নকৰাকৈ সেইখিনি সোৱাদেই এই কেটলিত দিও আমি ল'ব পাৰোঁ। আপোনালোকে এবাৰ চেষ্টা কৰি চাবচোন, খাই চাবচোন এবাৰ। সঁচাকৈ কৈছোঁ মই, বহুত বেছিয়ে সোৱাদ লগা। ভিডিঅ'টো যদি ভাল লাগে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।